কেইদিনমানৰ পৰা ইমান গৰম পৰিছে, এনেকুৱা লাগিছে যে সূৰ্যটো আমাৰ ঘৰখনৰ ওপৰতহে আছে। হেৰা, শুনিছানে? বোলো শুনিছানে? কিয়নো এইখন গৰমত টেটু ফালি মৰিছে? অথনিৰ পৰা মাতি আছো, মাত দিয়া নাই যে। কিনো কৰি থাকা ভিতৰত? কতনো অথনিৰ পৰা মাতি আছে? হ'ব আৰু, যিহে গৰম পৰিছে, তোমাৰ লগত আৰু পাৰি নাই? বাৰু, ইমান গৰম পৰিছে, যোৱাচোন চৰ্বত অকমানকে বনোৱাগে। হেই, যিহে গৰম পৰিছে, এই নেকিবদাৰ কথাষাৰহে মনত পৰিছে পাই। কোনষাৰ কথা বা? টেক্সি গাড়ী লৈ যাম শ্বিলঙত, আয়ো দেহি তয়ো যাবি লগত। শ্বিলঙৰে একা বেকা দীঘলীয়া বাট, কুঁৱলীয়ে বাৰে বাৰে কৰিব আঘাত। হ'ব দিয়া, অকমান চান্স পাবহে লাগে, আৰম্ভ হৈয়ে যায় যেন একেবাৰে প্ৰিয়ংকা ভৰালিহে। ইমান গৰমত ফটা ঢোল বজাই থকাৰ নিচিনাহে লাগিছে। মাতটো অলপ ভাল হোৱা হলে আছিলে আৰু। হেৰি, গম পাইনে, আমাৰ ঘৰৰ কাষৰ যে বৰুৱানীহঁতে, সিহঁতে শ্বিলঙলৈ গৈ ফটো আপলোড কৰি আছে নহয়। ব'লক নহ'লে আমিও যাওঁ, শ্বিলঙৰ পৰা এপাক ফুৰি আহোঁগে। শ্বিলং যাওঁ বুলি ক'লে যাব পাৰিনে? তালৈ যাওঁতে আহোঁতে থাকোঁতে খাওঁতে কিমান যে টকা খৰচ হ'ব। তাতকৈ আমাৰ বাহনী তলখনে বহু গুণে ভাল। কিমান যে ধুনীয়া ধুনীয়া ফ্ৰেছ হাৱা মাৰি থাকে। তুমি যাবাচোন, শ্বিলঙত আছে নে বাহনী তলত আছা তুমি গমেই নাপাবা। হৰি, বিয়াৰ আগতে যে বৰ ফুটনি মাৰিছিল, অমুকলে নিম তমুকলে নিম, এতিয়া বেছি কি হ'ল? এতিয়া বৰুৱানীহঁতৰ ফটো চায়ে তত পোৱা নাই। ফুৰাবলৈ নিয়াটো দূৰৰে কথা, গাঁৱৰ 4টা চুকে চিনি নাপাওঁ। বৰুৱানীৰে যে কপাল আৰু দেই, বৰুৱাৰ নিচিনা গিৰিয়েক এটা পাইছে। হেৰা, বৰুৱাৰ কথা যে ইমানকে কৈ আছা, এই সুপৰ্ণখাৰ নিচিনাকে তোমাৰো নাক কাটিব হ'ল নেকি? আপুনি মোৰ নাক কাটিলেও ডিঙি কাটিলেও সঁচাটোহে কৈছো। হ'ব, ক্ষান্ত হোৱা তুমি, আৰু মোলৈ নেমু চৰ্বত এগিলাচ আনাগে যোৱা। অথনিৰে পৰা যে চৰ্বতৰ কথা কৈ আছে, ঘৰত যে নেমু আছেনে নাই খবৰ ৰাখিছে আপুনি? হ'ব দিয়া, ঠাণ্ডা পানী এগিলাচকে আনাগে যোৱা। আপোনাৰ কি ঠাণ্ডা পানী খাবলৈ মন গৈছে? ঘৰততো ফ্ৰিজ এটা নায়েই। যিহে গৰম পৰিছে, ঠাণ্ডা পানী খাবলৈ মন গৈছেতো। ঠাণ্ডা পানী খাবলৈ মন গৈছে, তেতিয়াহ'লে পিছফালৰ বাহনী তলৰ পুখুৰীটোৰ পৰা আনি দিওঁ, পানী খাব। এইবোৰ তুমি কি কথা কৈছা? তেতিয়া আপুনি শ্বিলঙতকে বাহনী তলখন কিয় ভাল বুলি কৈছিল?